আপোনালোকে প্ৰথম আহিছে নমস্কাৰ মই ৰাহুল আৰু আপোনালোকক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ এনেতো কোনো প্লানিং নাছিলে যে এনেকৈ ব্লগ কৰিম বুলি ভবা নাছিলোঁ হ'লেও ব্লগ এটা বনাই লৈছোঁ আৰু যেতিয়া আমাৰ স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকাৰ হেতুত আহিছোঁ যেতিয়া এনেতো কোনো প্লানিং নাছিলে যে মোৰ ব্লগিং কৰিম বা কিবা কৰিম বুলি ভাবি অহা নাছিলোঁ মই জাষ্ট মোৰ আলহীক ল'বলৈ আহিছিলোঁ ত' ভাবিলোঁ ব্লগ এটা বনাই লওঁ ইমান ধুনীয়া জেগা আপোনালোকক অলপ দেখাই দিওঁ এইটো অসমৰ মানুহে প্ৰায়ভাগে এইটো দলংটো দেখিছেই হ'লেও ভাবিলোঁ মোৰ নতুনকৈ ইউটিউব চেনেল খুলিছোঁ চ' ভিডিঅ' কণ্টেণ্ট পোৱা নাছিলোঁ এইটো কণ্টেণ্ট পাই গ'লোঁ এতিয়া ভাল লাগিছে আহি বহুত দিনৰ মূৰত আহিলোঁ এনেইতো মই 2-3বাৰ আহিছোঁ ইয়াত এইটো লগাই মোৰ পঞ্চমবাৰ হ'ব চাগে চ' আপোনালোকক অলপ চিনেমেটিক্স এই দলংটোত যেতিয়া ডাঙৰ ট্ৰাক পাৰ হয় পূৰা এনেকৈ জাম্পিং কৰে চ' অলপ মানে কিবা ভূমিকম্প অহা নিচিনা লাগে এতিয়াতো ট্ৰাকটো অহা নাই বাৰু অথনি যেতিয়া 2-3খন ট্ৰাক পাৰ হৈছে পূৰা এনেকৈ জাম্পিং দাদাক সুধিলোঁ কেলৈ জাম্পিং হয় কৈছে কি ইয়াত স্প্ৰিং লগোৱা আছে সেইকাৰণে জাম্পিং হয় বুলি কৈছে মই কৈছোঁ স্প্ৰিং লগোৱা আছে নি বুলি কৈছে তাকে আৰু ভাল লাগিছে আহি কিনে আশা কৰোঁ আপোনালোকে এইটো অলপ ভাল পাব কাৰণ এতিয়া মই অহাটো আহি গ'লোঁ আহোঁতে কোনো ভিডিঅ' নবনালোঁ চ' এতিয়া যাওঁতে যিমানখিনি দেখাব পাৰোঁ আপোনালোকক মই দেখাই কিনে যাম আৰু লগতে ইয়াত দাদাযোৰ দুজনে ফটোশ্বুট কৰি আছে সিহঁতি ভাবিলোঁ মই অলপ ব্লগিঙে কৰি লওঁ নেকি কৰি আহি আছোঁ এতিয়া দাদা সিহঁতি ফটো মাৰি আহি আছে মোক সেইটোতো দাদা এজনক ল'ব আহিছিলোঁ চ' ইমান ধুনীয়া পৰিৱেশ ঠাণ্ডা লাগিছে আজি বতৰটো আৰু ধুনীয়া গৈছে আপোনালোকে চাব পাৰে ইমান ধুনীয়া বতৰ মানে ফটোশ্বুটৰ কাৰণে বেষ্ট আজি বতৰটো একদম পাৰফেক্ট আছে সেইকাৰণে ভাবিলোঁ 2টামান ফটো মাৰিছোঁ চ' ইমানেই আৰু ইয়াত দাদাকেইজন আহিছে বুলি কৈছিলোঁ মোৰ লগত আছে আমাৰ দলদা মোৰ লগত আহিছে আমাৰ দাদাজনক ল'ব আহিছে আৰু আমাৰ দাদাই টাইম লেপছ লৈ আছে এতিয়া চ' এইটো আপোনালোকে ভিডিঅ' চাব পাব টাইম লেপছ আমি কেনেদৰে টাইম লেপছ লৈছোঁ এইটো আপোনালোকে দেখাই দিব বিচাৰিম এই ইয়াত GoPro লগোৱা আছে দেখিছে চাগে এইটো GoPro এইটো আমি টাইম লেপছ লৈছোঁ গাড়ীখন ইয়াৰ ওচৰদি গুচি গৈছে জিঅ' উৰি গৈছে দাদাজনৰ মোৰ GoPro নহয় দাদাৰ GoPro হয় দাদাই ইমান ফেচ কেম কৰিব নিবিচাৰে চ' মোক কৈছে তুমি ফেচ কেম কৰা তুমি পাৰা চ' ইমানেই আৰু বাদ বাকীটো চব ভাল লাগিছে এতিয়া যাওঁতে যিমানখিনি দেখাব পাৰোঁ আপোনালোকক দেখাই গৈ থাকিম আৰু এইটোৱে আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ হেতু বুলি কয় আমি এতিয়া ইয়াত ৰখিছোঁ অলপ দেৰি কাৰণে ধুনীয়া এটা বস্তু দেখি পালোঁ সেইকাৰণে আমি ঘূৰি আহি ৰখিলোঁ ইয়াতে এইটো আপোনাৰ ভোলাৰ ফালেতো আমি নগ'লোঁ জালাপৰ ফালে যোৱাৰ ৰাস্তা মাজতে আছে ত' আমি এতিয়া ইয়াত সোমাই আহিলোঁ মাজতে দাদা এতিয়া অলপ ফটোশ্বুট কৰে বোলে ইয়াত ধুনীয়া লাগিলে বোলে জেগাটো চ' মানে আৰু কি ক'ম প্ৰথম ব্লগিং কৰিব শিকি আছোঁ সেইকাৰণে ইমানখিনি ক'বলৈ সক্ষমতা হোৱা নাই চ' লাহেকৈ ক'ম আৰু আপোনালোকৰ মাজলৈ আপোনালোকক মোৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিম মানে আমাৰ মাজত কেইজনীমান আইতাহঁতি ফটো মাৰি আছে ইয়াত তাকে আইতাহঁতি ফটো মাৰিছে জেগাটোৰ নাম আইতা এই ঠাইটোৰ নাম কি হয়
লাইভ কৰিছা নেকি? লাইভ কৰা নহয়, ব্লগিং কৰি আছে। হয় নেকি? ইয়াত প্ৰথমবাৰ আহিছে সেইকাৰণে। হয় নেকি? ক'ত পাইছা? আমি পেঙেৰী পাইছোঁ। কি হ'ব মৰাণ যে লাগিছিলে। ফুৰিব আহিছোঁ। এই আগফালে আছে নি আৰু? এই আগফালেও আছে নি? এইটো বাইদেউহঁতি ক'লে কি কছাৰীসকলৰ এইটো বা সাজ পোছাক আৰু সাগৰ নীতি ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी हम न पाए ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी हम न पाए ऐसी जी ना छिप छिपाए ना छिप छिपाए ना छिप छिपाए ऐसी ना छिप छिपाए ना छिप छिपाए ना छिप छिपाए ऐसी जी ना छिप छिपाए ना छिप छिपाए ना छिप छिपाए ऐसी ना छिप छिपाए ना छिप छिपाए চ' আমি এতিয়া পেঙেৰী আহি পালোহি আৰু এতিয়া ব্লগটো ইয়াতে এণ্ড কৰিব লাগিব। এতিয়া চ' পেঙেৰী বাগানৰ মাজত আছে। চ' আৰু এটা কথা ক'ব বিচাৰোঁ আপোনালোকক, আশা কৰোঁ আপোনালোকে ভাল পাব ব্লগটো। চ' মই এনেকৈ ব্লগিং কৰি ইমানখিনি আহি পালোঁ। দাদাহঁতে তাত থৈ আহিছোঁ কাৰণ মোক অলপ দাদাহঁতৰ আগত ক'বলৈ লাজ লাগে। চ' সেইকাৰণে এইফালে আহিলোঁ। থেংক ইউ ছ' মাছ। আজি ব্লগটো ইয়াতে সমাপ্ত কৰোঁ।